এইবাৰ জোন মুনেৰাবাৰ হত্যাকাণ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। জোন মুনেৰাবাৰ হত্যাকাণ্ডত বিজেপিৰ কোনো কাম নাই। জোন মুনেৰাবাৰ দুৰ্ঘটনা তদন্ত কৰিব CBI-এ। এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা সপ্তাহৰ ভিতৰত হৈ যাব। DGP-ক কিয় নিৰ্দেশ দিব লাগে? এইটোতো এতিয়া DGP-টো ইয়াত কাম নাই আৰু ইয়াত CBI কৰিব। লগতে উল্লেখ কৰি কয়, অচিৰেই আৰম্ভ হ'ব জোন মুনেৰাবাৰ মৃত্যুৰ ঘটনাৰ CBI তদন্ত। CBI-ৰ সঞ্চালকে অনুমোদন কৰিছে অসম চৰকাৰৰ আবেদন। DOPTৰ পৰা নটিফিকেশ্যন হ'বলৈ বাকী আছে। এসপ্তাহৰ ভিতৰতেই CBI-ৰ তদন্তৰ অনুমোদনৰ কাম সম্পূৰ্ণ হ'ব। সংবাদ মাধ্যমত এই কথা উল্লেখ কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই যিমান দূৰ জানো ডাইৰেক্টৰ CBI এপ্ৰুভ কৰিছে, এতিয়া DOPTৰ পৰা নটিফিকেশ্যন হ'ব লাগে। সেইকাৰণে মই আমাৰ DGP লক্ষ্ণৌত গৈছিলে, মই দিল্লীত আপুনি এদিন বহি আহিব, সোনকালে যাতে অৰ্ডাৰখন ওলাই দিব।